All Coast Rasbongsi Student Union Apani Thamsneithi Janam San Phalidों Kokrazhar जिल्लानि Coast Rasbongsi फरायसा आफादा आरो सालाकाटि दखरा Coast Rasbongsi फरायसा आफादनि हेफाजाबाव बे हाबाफारिखौ खुंफुंदों कक्राझार जिल्लानि सिङाव थानाय सालाकाटि एमइ फरायसालिनि गेलेग्रा फोथाराव गाजा गोमजायै फालिदों बे हाबाफारियावनो ओनसोलनि गोबां राजबंसि रायजो राजाफोरखौ बाहागो लाफैनायखौ नुनो मोनदों फुंबिलिनिफ्रायनो बायदि मेहेरगोनां हाबाफारि लानायनि गेजेरजों बे हाबाफारिया जागायो लोगोसे कस राजबंसि फरायसा आफादनि आफादगिरि आरो नेहाथारि केटिस बर्मन आरो कपिल देव सिंहा खौरांगिरिनि गेजेरजों कस राजबंसि हारिनि गेजेराव मोननै मोनथाम आफाद गावना थानायखौ ज' जानो खावलायदों ছাত্ৰ সন্থাৰ উদ্যোগত আৰু কোকৰাঝাৰ জিলা পূব ছাত্ৰ সন্থা আৰু সালেকাটি আঞ্চলিক কোচৰাজী ছাত্ৰ সন্থা আৰু সমূহ ৰাইজৰ সহযোগত আমি সালেকাটি এমই স্কুল বাখৰাত আজি আমাৰ কেন্দ্ৰীয় ৩২তম জন্মদিবস আমি আয়োজন কৰিছোঁ আৰু এই জন্মদিবসৰ আজি দ্বিতীয় কাৰ্যসূচী ইতিমধ্যে আমাৰ হৈ গ'ল গতিকে আমি এই সদৌ কোচৰাজী ছাত্ৰ সন্থাৰ যি ৩২তম প্ৰতিষ্ঠা দিৱস আজি ৩২ বছৰ হৈ গ'ল চাওঁতে ৩২ বছৰ হৈ গ'ল আজি মই চেগতে মই যিসকল আমাৰ অগ্ৰজ প্ৰতিষ্ঠাপক আছিল সদৌ কোচৰাজী ছাত্ৰ সন্থাৰ জন্মদাতা অতপতভাৱে লাগি থাকি যে ছাত্ৰ সংগঠনটোক জন্ম দিছিল তেওঁলোকক মই আজি বিশেষকৈ মানে সহৰিছোঁ তেওঁলোকক মই শ্ৰদ্ধা কৰিছোঁ ধন্যবাদ জনাইছোঁ যে তেওঁলোকে আজি চিন্তা চৰ্চা কৰি এই কোচৰাজী ছাত্ৰ সন্থাটো জন্ম দিছিল আৰু যাৰ কাৰণে আজি কোচৰাজী ছাত্ৰ সন্থাই আজি ৩২ বছৰ বয়সত ভৰি দিছে আজি এই জনগোষ্ঠীটোৰ হৈ আন্দোলন কৰি আহিছে আজি সময়ে সময়ে জনগোষ্ঠীটোৰ হৈ যি ধৰণে ঘাট প্ৰতিঘাত নেওচি হ'লেও আন্দোলন কৰি আহি জাতিটোৰ কাৰণে আগবাঢ়ি গৈছে সঁচাকৈ সকলো জাতি জনগোষ্ঠীৰ সহযোগ সদায় পাইছে আৰু আমি পাইছোঁ গতিকে আমি খুব কম দিনৰ ভিতৰতে আমি এই কমতাপুৰ অট'নমাছ কাউন্সিল এখন আমাক অসম চৰকাৰে প্ৰদান কৰিছে আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ আমি সৌহিদিনাখন 20 জুলাই তাৰিখে দিল্লী যন্তৰ মন্তৰত আমি ধৰ্ণা কাৰ্যসূচী লৈছিলোঁ আৰু তাতে আমি দেখিবলৈ পাইছোঁ যে অসমৰ সকলো কেবিনেট মন্ত্ৰী সকলো মন্ত্ৰীয়ে আমাৰ ৰাষ্ট্ৰপতিক ভোট দিয়াৰ কাৰণে গৈছিল আমি কিছুমান মন্ত্ৰীক লগ পাইছিলোঁ আমাৰ যি জাতীয় সমস্যা আছিল সেই সমস্যাৰ আজিক লৈ আমাৰ মাননীয় গকুল বৰ্মন ডাঙৰীয়া কমতাপুৰ অট'নমাছ কাউন্সিলৰ চিফ তেখেতেও গৈছিল বিভিন্ন মন্ত্ৰীৰ লগত মাননীয় মুখ্যমন্ত্ৰীৰ লগতো বাৰ্তালাপ কৰিছিল শেষত আমাৰ ট্ৰাইবেল এফেয়াৰ্ছ মন্ত্ৰী অৰ্জুন মুণ্ডাকো সাক্ষাৎ কৰিছিল বিভিন্ন কথা আলোচনা পাতিছিল আৰু তেওঁলোকৰ মুখৰ পৰাই কিছু আস্থাভাজন আমি বাৰ্তা পাইছোঁ পজিটিভ নিউজ পাইছোঁ গতিকে খুব কম সময়ৰ ভিতৰত অসম চৰকাৰে নিশ্চয় কিবা এটা ভাল নিউজ দিব আজি মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতিনিধি হৈ মাননীয় আমাৰ জলসম্পদ বিভাগৰ আৰু সাংসদীয় পৰিষদৰ বিভাগৰ আমাৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আহি আছে আমাৰ এই মঞ্চত গতিকে আমি আশা কৰিছোঁ যে আমাৰ এই দীৰ্ঘদিনীয়া সমস্যাক লৈ নিশ্চয় কিবা এটা বাৰ্তা নিশ্চয় আমাৰ ৰাইজৰ মাজত প্ৰেৰণ কৰিব আমি আশা কৰিছোঁ যে সকলো ৰাইজে আজি আশা কৰি আহিছে যে সঁচাকৈ আজি অসম চৰকাৰৰ পৰা প্ৰতিনিধি আহিব খুবেই উৎফুল্লিত হৈছে আৰু যাৰ কাৰণে আমিও আশা কৰিছোঁ যে মাননীয় আজি কেবিনেট মন্ত্ৰী মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়া আহি আমাৰ মাজত উপস্থিত হোৱাতে আমি খুব আনন্দিত হৈছোঁ যে আজিৰ কাৰ্যসূচীত মাননীয় পীযুষ হাজৰিকাৰ লগতে আমাৰ BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াও আহিব আমি আমন্ত্ৰণ কৰিছোঁ অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া ডাঙৰীয়া তেখেতেও আহিব আৰু আমাৰ বিভিন্ন ছাত্ৰ সংগঠনৰ নেতৃবৃন্দ আহিব আমাৰ সাহিত্য সভাৰ সভাপতি তেখেতে আহিব গতিকে আমাৰ অগ্ৰজ যিমান সংগঠনৰ নেতৃবৃন্দ আছে আমি সকলোকে আমন্ত্ৰণ কৰিছোঁ আজিৰ এই প্ৰতিষ্ঠা দিৱসত আমি এইটোৱেই বিচাৰিছোঁ যে সকলো আমাৰ এই কোচ ৰাজবংশী জাতীয় যি ভেদ বিভেদ পৰিহাৰ কৰি যাতে আমি একেলগে ঐক্যবদ্ধ হৈ আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে মই সকলো সংগঠনকে মই আহ্বান জনাইছোঁ আমাৰ যিখিনি ক'ব বিচাৰিছিলোঁ মই আগতেও আমাৰ যিখিনি সংগঠন আজি বিভাজিত হৈ গৈছে তেওঁলোকক মই আগতেও বুজাইছিলোঁ আৰু যাৰ কাৰণে
মই আজি এই সংগঠনবিলাকক ক'ব বিচাৰিছোঁ যে যিহেতু জাতিৰ স্বাৰ্থ আমাৰ আগত আছে, জাতিৰ স্বাৰ্থৰ কাৰণে আমাক জাতীয় সংগঠনখনত আমাক কিছুদিনৰ কাৰণে নেতৃত্ব প্ৰদান কৰিছে। সেই নেতৃত্বত যাতে আমি কোনো ভুল ত্ৰুটি নকৰোঁ তাৰ কাৰণে আমি সদায় বদ্ধপৰিকৰ। আমি এই সংগঠন বিভাজন কৰা যিসকল ব্যক্তি আছে তেওঁলোকৰ ব্যক্তি স্বাৰ্থৰ কাৰণে কিছু ক্ষেত্ৰত তেওঁলোকে বিপথে ভুল পথে পৰিচালিত কৰি বিভাজন ঘটাইছিল। গতিকে আমি তেওঁলোকক আহ্বান জনাইছোঁ, আমি ঐক্যবদ্ধতাৰে যেতিয়ালৈকে আগ নাবাঢ়িম তেতিয়ালৈকে কোনো জনগোষ্ঠীৰ কেতিয়াও মানে আমাৰ যি সমস্যা সমাধান নহ'ব। গতিকে মই তেওঁলোকক বাৰম্বাৰ জনাইছোঁ, তেওঁলোকে আগুৱাই আহক, জাতিৰ স্বাৰ্থত আহক। আমি মূল গোট হিচাপে বাৰম্বাৰ কৈছোঁ, তেওঁলোকে আগুৱাই আহক, মূল গোটত আহি চামিল হওক। তেওঁলোকক আমি সঁচাকৈ জাতিৰ স্বাৰ্থ আছে বুলি যে জাতিৰ হৈ কাম কৰিব বুলি আমি তেওঁলোকক ধন্যবাদ জনাম। আমি এইখিনি কৈছোঁ যে আমি বিভাজন হৈ থকাটো আমি বিচৰা নাই। চাওক, আজি মানে কি কয় সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত কোকৰাঝাৰ জিলা আৰু চালাকাঠি কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সহযোগত আমি যি 32তম প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰিছোঁ, এই প্ৰতিষ্ঠা দিৱসৰ আজি এই পবিত্ৰ থলীৰ পৰা এটাই কথা ক'ব বিচাৰিছোঁ যে কোচ ৰাজবংশী ছাত্ৰ সন্থা আমি ক'ব বিচাৰিছোঁ যে বিভাজন হোৱা নাই। কাৰণ এইকাৰণে বিভাজন হোৱা নাই, কোচ ৰাজবংশী ছাত্ৰ সন্থা কোকৰাঝাৰৰ মইনাৰ তলত একত্ৰীকৰণ হৈছে আৰু একত্ৰীকৰণৰ কমিটি যিটো এতিয়াও বঙাইগাঁও আক্ৰাসুৰ মুখ্য কাৰ্যালয়ৰ পৰা নেতৃত্ব দি আছে। গতিকে আমি ক'ব বিচাৰিছোঁ যিসকল আমাৰে ভাতৃ আমাৰ পৰা আঁতৰি গৈছে বা কিবা এটা মনত কিবা এটা দুখ পোৱাৰ কাৰণে আঁতৰি গৈছে, সিহঁতসকলক আজিৰ এই পবিত্ৰ স্থলীৰ পৰা আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোকে ঘৰৰ ল'ৰা ঘৰত ঘূৰি আহক। আপোনালোকে যেনেকৈ আমাক অলপ খং ৰাগ কৰি কিনে বেয়া পায়, আমাৰ লগত মানে যিটো এটা মতৰ বিৰোধ হৈ আপোনালোকে এক্সট্ৰা কৰি এটা গোট খুলি ল'লে, কিন্তু মুখ্য কাৰ্যালয়ৰ পৰা এতিয়াও আমি কীৰ্তিচন্দ্ৰ বৰ্মনৰ নেতৃত্বত আৰু আমি যুটীয়া সম্পাদক পাৰ্থজ্যোতি বৰা কপিলদেৱ সিংহই আমি নেতৃত্ব দি আছোঁ। গতিকে আমাৰ যিবিলাক দল সংগঠন আমাৰ গোট আক্ৰাসুৰ হৈছে, সিহঁতসকলক আমি অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰেই আহি ঐক্যবদ্ধভাৱে আমাৰ যিটো কমতাপুৰ আৰু জনজাতিকৰণৰ আন্দোলন আমি কৰিব বিচাৰিছোঁ। আৰু ঐক্যবদ্ধ নহ'লেও কিন্তু জাতিৰ যি প্ৰাপ্য অধিকাৰ কেতিয়াও অসম্ভৱ নহয়। আজিৰ পবিত্ৰ দিনত সকলোকে আহ্বান জনাইছোঁ যে আমি ঐক্যবদ্ধ সংগ্ৰাম কৰিব লাগিব, তেতিয়াহ'লে চৰকাৰৰ পৰা যি আমাৰ প্ৰাপ্য অধিকাৰ জনজাতিকৰণ আৰু কমতাপুৰ নিশ্চিতভাৱে আমি চৰকাৰৰ পৰা কাঢ়ি আনিম। কেতিয়াও হ'ব নোৱাৰে। ঐক্যবদ্ধ শক্তি হ'লে চৰকাৰ কিয়, কেন্দ্ৰীয় চৰকাৰে হওক, অসম চৰকাৰে হওক, পশ্চিমবংগ চৰকাৰে হওক, যি আমাৰ ঐতিহাসিক কমতাপুৰ, যদি আমি ঐক্যবদ্ধ হওঁ আমাৰ যি ঐতিহাসিক কমতাপুৰ দিবলৈ কিন্তু বাধ্য হ'বই। গতিকে 5টা কিয় যিমান আক্ৰাসুৰ 5টা গোটৰ লগতে আৰু যি কোচ ৰাজবংশীৰ বিভিন্ন দল সংগঠন আছে, সাহিত্য সভা আৰু বহুত দল সংগঠন আছে, ঐক্যবদ্ধ সংগ্ৰাম যেতিয়া কৰিম নহয় তেতিয়া কিন্তু আমাৰ প্ৰাপ্য অধিকাৰ দিবলৈ চৰকাৰ বাধ্য হ'বই। नोंथाङा सरकारि साख्रि नागिरदोंना? नोंथांनि थाखाय मोनसे गोजोनथाव खौरां। नोंथांनि थाखाय दं एडुकेट पॉइन्ट, जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरकारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन। बे एडुकेट पॉइन्टआव नोंथांमोना एसएससी, बैंक पीओ, बैंक क्लार्क, बैंक एसओ, यूपीएससी, एफएससी, डिफेन्स, रेलवे, स्टेट इन्सुरेन्स, एएओ, एडीओ एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरकारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन। मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा, बेयाव एमबिए आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन। बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन। बेखौबो मिथिनांगोन दि बे एडुकेट पॉइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि एसएससी जिडिनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों। बारा नङा, गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन। बे सोलोंसालिया क'क्राझार, बरपेटा रड, गलपारा आरो बङाइगावआवबो दं। क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70020261133 9101536360 70020261133 9101536360